নমস্কাৰ মই হেমন্ত শইকীয়া আপোনালোকক MSc আসাম অজিজলৈ স্বাগতম জনাইছোঁ আজি আমি বিশেষ কথা এটা ভিডিঅ'ৰে আপোনালোকক সহজ কৰিবৰ কাৰণে চেষ্টা কৰিম এতিয়া ভোট গ্ৰহণৰ আগদিনাখন পুৱা ভোটৰ সামগ্ৰী যেতিয়া ল'ব তেতিয়া চেকলিষ্টৰ মতে পুল ষ্টেচনৰ নম্বৰ নাম EVM মাৰ্ক কপি অফ ইলেক্টৰিয়েল ৰুল আদি মিলাই চাব লাগে লগতে এইখন আপুনি লগত লৈ যাব এইখন মই ফটো দি দিছোঁ আপোনালোকে বনাই ল'লে সহজ পাব এতিয়া আপোনালোকে যিমান পাৰে খাই বৈ পুলিং ষ্টেচনত 4 বজাৰ ভিতৰত পাবলৈ চেষ্টা কৰিব কোনো কাৰণতে দেৰি কৰিবলৈ চেষ্টা নকৰিব তথাপিতো যিমান সময়ত পায় আপোনালোকে পাবগে সন্ধিয়া সময়ত যিমান পাৰে এড্ৰেছ টেগ মই এড্ৰেছ টেগটো দেখাই দিছোঁ এড্ৰেছ টেগ আমাৰ টোটাল কিমানটা লাগে এইটো অকমান মনত ৰাখিলে ভাল আৰু তাক ফিল আপ কৰি ৰাখিব পৰা যায় CUত আপোনাৰ ভিতৰ মেচিনটোত লাগে দুটা বক্সটোত লাগিব দুটা BU যেটো বেলটিং ইউনিট তাত নালাগে কিন্তু BUটো সুমুৱা যেটো বাক্সা এই বাক্সাটো মই দেখাই দিছোঁ ইয়াতো লাগিব আপোনাৰ দুটা ভিভিপেটৰ স্লিপ য'ত প্ৰিন্টেড স্লিপ য'ত পৰে ঢাকনিখন মাৰি তাত দুটা এড্ৰেছ টেগ লগাব লাগিব আৰু ভিভিপেটৰ বক্সটোৰ ওপৰত 4টা ভাগে ভাগে আপুনি 4টাত এড্ৰেছ টেগ আপুনি লগাব লাগিব তাতে সিলিং কৰিবৰ কাৰণে একেবাৰে সহজ লা গৰম কৰি যেটো ফুটা থাকে আপোনাৰ এড্ৰেছ টেগৰ ফুটাত আপুনি ৰছিৰে যি গাঠি দিব সেই ফুটাতে গাঠি ওপৰতে লা গৰম কৰি যি আমাৰ মেটেল সিল দিয়া থাকে তাত পানী অকন লগাই আপুনি হেঁচা মাৰি তাত সিল কৰিব কোনো কাৰণতে প্লাষ্টিকৰ ওপৰত আপুনি সিল নকৰিব কথাখিনি মনত ৰাখিব তাৰ পিছত আপোনালোকে কৰি ৰাখিব পাৰে সন্ধিয়া বেলাতে ভোটাৰ স্লিপ প্ৰায় 50% মান আপুনি সেকেন্ড পুলিং অফিচাৰৰ যোগেদি আপুনি সহি মৰাই ৰেডি কৰি ৰাখিব পাৰে কাৰণ আমাৰ 50%তকৈ ইনো বেছি আমাৰ পুল হ'বই গতিকে ভোটাৰ স্লিপটো সিমান যাবই গতিকে সেইখিনি কৰিবলৈ বহুত সময়ৰ প্ৰয়োজন হয় গতিকে সন্ধিয়া বেলাত আপোনালোকে এইখিনি কৰিব পাৰে তাৰ পিছত আপোনালোকে খামসমূহৰ যি ওপৰত সকলো বিলাক লেটাৰৰ কিহৰ বাবে আপোনালোকক দিয়া যিবিলাক ফৰ্ম সেই ফৰ্মবিলাকে আপোনাৰ এনভেলপৰ ওপৰত আপুনি এনভেলপৰ ভিতৰত আপোনালোকে সুমুৱাব গতিকে এনভেলপটোৰ ওপৰত আপুনি এড্ৰেছ টু দা ৰিটাৰ্নিং অফিচাৰ যোন ডিস্ট্ৰিক্টত পৰে তেওঁলোকৰ নাম আহিব আৰু ওপৰত সদায় সোঁফালে ওপৰৰ লাইনত যেনবা PO ডায়েৰী যদি আপুনি ভৰাই তেতিয়াহ'লে প্ৰিজাইডিং ডায়েৰী বুলি ওপৰত আপুনি উল্লেখ কৰিব লাগিব এনভেলপৰ ওপৰত ঠিক তেনেকৈ প্ৰতিটো খামে আপোনালোকে ৰেডি কৰিব পাৰে তাত আপোনাৰ বিভিন্ন ধৰণৰ পুলিং ষ্টেচন নম্বৰ পুলিং ষ্টেচন নেম এইবিলাক ভৰ্তি কৰিবলগীয়া হ'ব পাৰে প্ৰিজাইডিং অফিচাৰ সিল আৰু সাইন আপোনাৰ সম্পূৰ্ণৰূপে মাৰিব লাগিব গতিকে এইখিনি কাম আপোনালোকে সন্ধিয়া সময়ত কৰিব পাৰে আৰু আপোনালোকে যেতিয়া খামবিলাক ল'ব মেটেৰিয়েল লওঁতেই সেকেন্ড পেকেট থাৰ্ড পেকেট ফোৰ্থ পেকেট এই পেকেটখিনি পৰাপক্ষত সিজিল কৰি ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফোৰ্থ পেকেটৰ ভিতৰত সৰু যি পেক লাগে আপোনাৰ প্ৰথম পেকেটত 5টা আহিব সেকেন্ড পেকেটত 11টা আহিব তেনেকৈ থাৰ্ড ফোৰ্থত যেনেকৈ আহে তেনেকৈ আগতীয়াকৈ সিজিল কৰি আপোনালোকে বস্তুখিনি লৈ গ'লে সন্ধিয়া সময়ত জাহা তাহা নেমেলাকৈ আপুনি সিজিল কৰি ৰখাটো ভাল লগত পাৰিলে ফাইল এটা আপুনি লৈ যোৱা ভাল এতিয়া সন্ধিয়া সময়তে আপোনালোকে 17C VTR ভিজিট ৰিচিট যিবিলাক আপোনাৰ ফৰ্ম ফিল আপ কৰিবলৈ দিয়া থাকে বহুতখিনি আপোনালোকে তাত ফিল আপ কৰিব পাৰে আৰু কোনো কাৰণতে টোপনি ক্ষতি কৰি আপোনালোকে কাম নকৰিব গতিকে যিখিনি পাৰে পৰাপক্ষত আপুনি লিখি যাব আৰু বহুত সময় পাব পুলিং ডে দিনাখন আপোনাৰ হাতত বহুতখিনি সময় থাকিব মাজে মাজে আপুনি তাত ফিল আপ কৰি যাব তথাপিতো মুখ্যকৈ মই এই ফৰ্মখন আপুনি যদি এইখন বনাই ল'ব মই ফটোখন দিয়ে দিছোঁ এইখন বনাই ল'ব এইখন মই দেখাই দিছোঁ এইখনত ফিল আপ কৰি ল'ব আপুনি মেটেৰিয়েল যেতিয়া গ্ৰহণ কৰিব তাতে ফিল আপ কৰিব এইটো কেনেকৈ ফিল আপ কৰিব মই দেখাই দিছোঁ ইয়াতে পুলিং ষ্টেচনৰ পুলিং যি ষ্টেচন তাৰ নাম 31 নম্বৰ ফুলবাৰী হাই স্কুল এটা দেখাই দিছোঁ ইয়াতে আপোনাৰ লোকসভাৰ নাম আৰু নম্বৰ বিধানসভাৰ নাম নম্বৰ গতিকে এনেকৈ নোট কৰি ল'ব পেপাৰ সিল এইটো পেপাৰ সিলৰ টোটাল 3টা দিয়ে
গতিকে 3টা দিব তাৰে যি সিৰিয়াল নম্বৰ কিমানৰ পৰা কিমান দিছে প্ৰথমতে আপুনি নোট কৰি ল'ব যেতিয়া আপোনাক বস্তুখিনি দিব তাতে আপুনি নোট কৰি ল'ব আৰু ইউজ আপুনি এটাই কৰিব পৰাপক্ষত নফলা নিচিলাকৈ গতিকে বাকি গিটা যিগিটা ইউজ কৰিলে তাৰ নম্বৰটো আপুনি লিখি ৰাখিব এইবিলাক আপুনি যেতিয়া ফৰ্মবিলাক ফিলআপ কৰিব লাগিব তাত আপুনি এইখন চাই আপুনি সিধা সিধি আপুনি ফিলআপ কৰিব পাৰে যিগিটা ঘূৰাই দিব ইয়াতে আপুনি আকৌ পিও ডায়েৰী বা 17C আপুনি ভৰ্তি কৰিবলগীয়া হয় গতিকে যিগিটা ৰিটাৰ্ণ হ'ল ইয়াতে নম্বৰগিটা নোট কৰি ল'ব খালি এইগিটা কৰোঁতে শুদ্ধ কৰি কৰিব কোনো কাৰণে ভুল নকৰিব কাৰণ আপুনি ইয়াৰ পৰা চাই যদি লিখে ইয়াতে শুদ্ধ হ'ব লাগিব তেতিয়া আপোনাৰ শুদ্ধ হ'ব তেতিয়া আপুনি কাগজ বা নম্বৰবিলাক চাই চিতি থাকিব নালাগে যেনে ষ্ট্ৰিপ সিলৰ কথা আছে ষ্ট্ৰিপ সিলৰ ঠিক তেনেকৈ 3টাই এইগিটা সেফটিকে আপুনি ৰাখিব টেন্ডাৰ বেলট পেপাৰ আপোনাৰ 20টাই দিব কিমান সিএল নাম্বাৰটো আপুনি ভৰ্তি কৰিবলগীয়া ঠাই আছে পিও ডায়েৰীত গতিকে 17C এইবিলাকৰ দৰকাৰ আছে গতিকে সিএল নম্বৰ টেন্ডাৰ বেলট ইস্যু গতিকে 20টা দিব কিমানৰ পৰা কিমানলৈকে আৰু ইউজ হ'লে হ'ল আৰু নহ'লে যদি নহ'ল কিমানৰ পৰা কিমান ঘূৰাই দিলে এইবিলাক নম্বৰ আপুনি ভৰ্তি কৰিবলগীয়া ঠাই আছে তাত ভৰাবৰ কাৰণে ইয়াত সিধা সিধি চালেই হ'ল ভোটাৰ স্লিপো তেনেকৈ কিমানটা দিলে মই ধৰি ল'লোঁ যেনিবা মই যিখন ইয়াৰ আগত ভিডিঅ' বনাইছিলোঁ তাত 750টা আৰু টোটেল আছিলে ভোটাৰ 1050টা বুলি যিটো ধৰি লৈছিলোঁ তাত আপোনাৰ ভোটাৰ স্লিপ প্ৰায় 1200 মান দিব 1ৰ পৰা সিএল নম্বৰ আপোনাৰ 1200 থাকিব 750টা ইউজ হ'ল 1ৰ পৰা 750টা ইউজ হ'ল আৰু তাৰে যি ইউজ নহ'ল সেইকেইটা আপুনি নম্বৰ এইকেইটা আমাৰ নিৰ্দিষ্ট ঠাই আছে তাত আপুনি ভৰ্তি কৰিবই লাগিব এতিয়া ইয়াত CU নং মানে যি আমাৰ ইভিএমৰ CU নং কন্ট্ৰোল ইউনিটৰ নম্বৰটো লিখি ল'ব BU বেলট ইউনিটৰ নম্বৰটো আপুনি লিখি নোট কৰি ল'ব শুদ্ধকৈ কৰিব খুব খপৰজপৰ নকৰিব ভিভিপেটৰ নম্বৰ আপুনি লিখি ল'ব মুখ পোলৰ টাইমটো আপুনি ফিক্স কৰি ল'ব 9/5 আপুনি কিমানজনকে দিলে প্ৰেজেণ্ট পুলিং এজেণ্ট কিমানজন 3জন আছিল 9 ইলেক্টৰ্ছ কিমান এইবিলাক আপুনি ভৰ্তি কৰিবলগীয়া তাৰ সময়ত আপুনি ইয়াৰ পৰা চাই আপুনি পাৰিব ভোট কাষ্ট আপুনি কিমানটা হ'ল 750টা হ'ল মেল কিমান ফিমেল কিমান পাৰ্চেন্টেজ কিমান আগতীয়াকৈ এখন সাৰাংশ নিচিনাকৈ আপুনি লিখি ল'ব পাৰে আকৌ 7 বজাৰ পৰা কিমানটা হ'ল 9 বজাৰ পৰা কিমান হ'ল 11 বজাত কিমান হ'ল এটো আমাৰ ইভিএমৰ টোটেল বুটন টিপিলে এটো ওলাব আৰু এইফালে আপুনি ফাৰ্ষ্ট পুলিং অফিচাৰে এটা বিশেষ আপোনাৰ ফৰ্ম এই ফৰ্মটো মই দেখাই দিছোঁ এই ফৰ্মটো হাতত লৈ যাব এইটো মই ফটোটো দি দিছোঁ আপোনালোকে পাৰিলে বনাই ল'ব এইটো 7 বজাৰ পৰা 9 বজালৈ আছে 9 বজাৰ পৰা 11 বজালৈ আছে 11 বজাৰ পৰা 1 বজালৈ আছে ঠিক তেনেকৈ আৰু মেল 100 জন আছে ফিমেল 100 জন আছে ঠিক তেনেকৈ মেল 1ৰ পৰা 100 জন ফিমেল 1ৰ পৰা 100 জন 11 বজাৰ পৰা 1 বজা 1ৰ পৰা 100 এনেকৈ বনাই লোৱা হৈছে এনেকৈ বনাই ল'লে কাটি যাবলৈ সুবিধা হ'ব ফাৰ্ষ্ট পুলিং অফিচাৰে এই কামটো কৰিব লাগিব 1 বজাৰ পৰা 3 বজালৈ 3 বজাৰ পৰা 5 বজালৈ গতিকে 100কে আছে গতিকে যেতিয়া আমাৰ সিএল নম্বৰ ফাৰ্ষ্ট পুলিং অফিচাৰে গাব ইয়াতে মেল হ'লে কাটি যাব তাতো দাগ মাৰিব আণ্ডাৰলাইন কৰিব ফিমেল হ'লে ইয়াত দাগ কাটিব ফিমেল হ'লে আমাৰ কপি অফ ৰুলত আণ্ডাৰলাইন কৰিব টিক মাৰ্ক দিব গতিকে মেল ফিমেলটো ইয়াৰ পৰা ওলাব টোটেল ভোট আপোনাৰ ৰেজিষ্টাৰত ভোটাৰতো ওলাব আৰু ইভিএম মেচিনতো ওলাব আৰু পাৰিলে আপোনালোকে এনেকুৱা এনভেলপ প্ৰায় 5-6টা মান আপুনি হাতত লৈ যোৱাটো ভাল যিকোনো মুহূৰ্তত আপোনাৰ এনভেলপ ফলাচিলা ডেমেজ হ'ব পাৰে আৰু তেতিয়া আপুনি এনভেলপ বিচাৰি নাপাবও পাৰে গতিকে হাতত এনেকুৱা মজুত ৰখা ভাল গতিকে যিকোনো আৰু ইয়াত হেডিংটো আৰু ভেৰি সিম্পল ইয়াতে টু দা ৰিটাৰ্নিং অফিচাৰ যদি আপুনি পিও ডায়েৰীখন ইয়াতো নোসোমায় তাৰ কাৰণে বিশেষ কাম থাকে কিন্তু বেলেগ কিবা কিবি যদি সোমাব লাগে যি আমাৰ ইয়াত আপোনাৰ হেডিং কৰি লিখি দিব লাগে যেনে 17C তাত আণ্ডাৰলাইন কৰি দিব লাগে যদি আমাৰ বোলে টেষ্ট ভোটৰ যদি আহে বোলে তেনেকৈ আণ্ডাৰলাইন কৰিব আৰু আপোনাৰ চহী লাগিব আৰু ডিষ্টিংগুইজিং মাৰ্কটো আপুনি ইয়াত মাৰিব এনেকুৱা 5-6টা মান লৈ যোৱাটো আপোনাৰ কাৰণে সুবিধাজনক হ'ব এতিয়া আপুনি পাৰিলে মানে ভোট চেণ্টাৰটো দেখনিয়াল আপোনালোকক খৰচ কৰাবলৈ মই বিচৰা নাই তথাপিতো আপোনালোকে এনেকুৱা প্ৰৱেশ পথ বাহিৰলৈ যোৱা পথ আপুনি ভোটাৰ সোমোৱা বাহিৰলৈ ওলোৱা এনেকুৱা দুখন বনাই নিব পাৰে আৰু ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লগৰ সকলোলৈ শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো গতিকে আজিলৈ ধন্যবাদ